হেৰা চাহ একাপ আনাচোন। হেৰি লৈ যাই আছো ৰ। হেৰি হ চাহকাপ। আমাৰ আনাৰক বাৰীখিনি মস্ত জংঘল হৈছে। আজি এনেও কাম নাই, 15 আগষ্ট চাফাকে কৰি দিম দে। যা নহলি চাফা কৰি আ। দাওখানা নে এৰি দাওখান তুমি এইখিনি কাম কৰবি যে মই ঘৰৰ কামখিনিয়ে কৰো দে। এইকেইদিন ঘৰত নহওঁতে ইমান জংঘল হৈছে। আপাতা ঘৰত এনে থাকে, অলপতো চাফা কৰি দিব পাৰে। উফ ইমান গৰম। মুনুৱা দিনটো ঘৰৰ ভিতৰতে সোমাই থাকে, মোবাইল খুচৰি থাকে, ষ্টাইলখিনিয়ে জানে তাই, কাম বনটো একো নকৰে। মই ৰান্ধিম তাই খাব বহি বহি আৰামত। আমাৰ এখেতো ইমান ৰ'দত কাম কৰি আছে, মুনুক কম ৰ পানীখিনিয়ে দি থাকক। দিবা লাগে বুলি মই গম পাইছো, তুন পিছত দিম যা। পানী লহব ইথানে লৈ যা, পানীৰ বিয়াত আধা মৰা হব। গিলাস মই লৈ যাই আছো না, তই ঘৰত যা। দে এইখিনি হল দে, এইবাৰ এইখিনি খুৱাং ৰ। ভাগৰে লাগিলা, বহুৱে ৰ। ইমান দেৰি কাম কৰিলো, এতিয়ালৈকে কাই এটা পানী দিবা অহা নাই। ইমান দেৰি ঘৰত দুটা তিৰি থাকোঁতে পানী এক গিলাচ সোনকালে আনি দিবা নোৱাৰে। ভাত হৈছে না নাই ঘৰত? খাবি আ। দে যাও। মায়াক যাই কেনে ভাতকেইটা খুজুৰা, ইমান ভোক লাগছে, চলি কেইটাৰ লগত ইফালে খেলবা যাম।